নমস্কাৰ। কাতি বিহুৰ দিনা ৰাতিপুৱাই সমগ্ৰ অসমবাসীকে কাতি বিহুৰ ওলগ জনাও বুলি মোৰ ফেচবুকৰ পেজটো উলিয়াই লৈছিল। আৰু ফেচবুকৰ পেজটো উলিয়াই লোৱাৰ সময়তে মোৰ এজন বন্ধুৰ এটা ফেচবুক পোষ্টত চকু পৰিল। তেখেতে লিখিছিল, কাতি বিহু আৰু বিহু হৈ থকা নাই অসম। বাৰু যি হওক, মোক অনুগ্ৰহ কৰি কোনোবাই ক'ব পাৰিবনে, কাতি বিহু বা বিহু অসমত পালন কৰাৰ পাছত নে আগত দুৰ্গা পূজা পালন কৰাৰ প্ৰথা প্ৰচলিত হৈছিল? মোৰ কিন্তু দুৰ্গা পূজা যেনহে লাগে। ভুল হ'ব পাৰে, ক্ষমা কৰিব। আৰু তেখেতৰ পোষ্টটোৰ উত্তৰ হিচাপে এজনে লিখিছিল, ঠিকেই কৈছে, দূৰদৰ্শনত দুৰ্গা পূজাই চলি আছে, কাতি বিহুটোক কাটি কুটি পেলাই থৈছে। ই এটা সাধাৰণ ফেচবুক পোষ্ট মাত, কিন্তু এতিয়া ই এটা চিন্তাৰ বিষয় হৈ পৰিছে। আচল কথাটো হ'ল, অসমীয়াৰ পৰম্পৰাগত কাতি বিহুটি বাৰু জনমানসৰ পৰা হেৰাই যাব নেকি? ভাৰতীয় কেলেণ্ডাৰ দুবিধ, সূৰ্য সিদ্ধান্ত আৰু দিক সিদ্ধান্ত। আমাৰ অসমীয়াৰ বিহুবোৰ বা উৎসৱবোৰ সূৰ্য সিদ্ধান্ত কেলেণ্ডাৰ মতেহে পালন কৰা হয়, অৰ্থাৎ ঋতু অনুসৰি পালন কৰা হয়। ই সম্পূৰ্ণ প্ৰকৃতিদত্ত কৃষিভিত্তিক উৎসৱ। ইয়াত ধৰ্মীয় ভাৱৰ স্থান নাই, ইয়াত আছে আধ্যাত্মিকতাৰহে স্থান। কিন্তু এইবাৰ দুৰ্গা পূজাৰ মাজতে কাতি বিহুটোও আহিল। হয়তো সৰহ সংখ্যক অসমবাসীয়ে বিহুটিতকৈ পূজাটোকহে গুৰুত্ব দিলে। কিয়? অসমীয়াৰ জনমানসত বিহুতকৈ ধৰ্মীয় পৰম্পৰাগত দুৰ্গা পূজাটোৱেহে বেছি প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ল। সুবিধা পালে কেনেকৈ? দূৰদৰ্শনৰ শ্ব'বোৰত মহালয়াৰে পৰা পূজাৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ল। কিন্তু তেখেতসকলে কাতি বিহুটোক মাত্ৰ এদিনৰ বাবেহে অনুষ্ঠিত কৰিলে। তাকো একেবাৰে কম সময় নিৰ্ধাৰণ কৰি। চেলিব্ৰিটিসকলেও পূজাত কি পিন্ধিব, কি খাব, ক'ত ফুৰিব, কি কৰিব তাকেই লৈ ব্যস্ত থাকিল। পূজাৰ মণ্ডপে মণ্ডপে ঘূৰি দুই এগৰাকী চেলিব্ৰিটিয়ে এংকৰিং কৰিলে। কিন্তু উপজা মাটিৰ গোন্ধ লৈ কাতিৰ সেউজীয়া ধাননিৰ মাজত ৰৈ কাতি বিহুৰ সুৰীয়া মাদকতা ল'বলৈ তেওঁলোকৰ আজৰি নাই। এই কথাখিনি কৈ মই বিতৰ্কৰ সৃষ্টি কৰিব বিচৰা নাই। মাত্ৰ দৃশ্যশ্ৰব্য মাধ্যম তথা চেলিব্ৰিটিসকলক অনুৰোধহে কৰিব বিচাৰিছো, যেন অহাবাৰ কাতি বিহুটিক তেখেতলোকে সমগ্ৰ বিশ্বতে দেখুৱাব পৰাকৈ অনুষ্ঠান পাতক। তুলসী গছৰ তলত পূজা অৰ্চনাৰ প্ৰতিযোগিতা পাতক পথাৰত চাকি দিয়া লখিমী বোৱাৰীৰ। তেতিয়াহে অসমীয়াৰ চেনেহৰ হেঁপাহৰ কাতি বিহুৰ পৰম্পৰা আমাৰ মাজৰ পৰা হেৰাই নাযায়। আমিও ভৱিষ্যত প্ৰজন্মৰ আগত মূৰ তুলি সাহসেৰে ক'ব পাৰিম, কাতি বিহু কঙালী নহয়, সেউজীয়া ধাননিক সোণোৱালী কৰাৰ এক স্বতঃস্ফূৰ্ত মাংগলিক অনুষ্ঠান, শাশ্বত আবাহন। শেষত মোৰ বন্ধুজনৰ দৰে ক'ব বিচাৰিছো, মোৰ এই অনুৰোধটো যদি ভুল তেনেহলে ক্ষমা কৰি দিব। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো অসমৰ চুকে কোণে যাতে বিয়পি পৰি সকলো অসমবাসীয়ে সজাগ হৈ উঠে আৰু চেলিব্ৰিটিসকলৰ কাণতো পৰেগৈ, তাৰ বাবে ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম আদি সকলোতে যিমান পাৰে সিমান শ্বেয়াৰ কৰক। আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে তেনেহলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই এটা নতুন বিষয় লৈ পুনৰ আপোনালোকৰ ওচৰলৈ আহি আছো, সেয়েহে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।